এই ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। নমস্কাৰ ৰাইজসকল, লিপিমনু ব্লগলৈ স্বাগতম। শ্বৰ্ট ভিডিঅ' এটা কৰোঁ বুলি ভাবিছোঁ। চাওকচোন, যিও ডাঙৰে হৈছে, 15 মাহ 13 তাৰিখে সোমাইছেহে। চাওকচোন, মোৰ আৰু আজিকালি টেনশ্যন নাই আৰু। ৰাইজে পূৰা চাফাই ঝাৰু মাৰি আছে, পূৰা একদম ভিতৰটো একেবাৰে চাফা হৈছে আৰু এতিয়া একেবাৰে বাহিৰত কৰিব। এয়া বাহিৰত একদম পূৰা চাফাই অভিযান কেৱল আৰু কি ক'ব আৰু, যি কৰোঁ সেইটোৱে আৰু আজিকালি দি দেখে আৰু আগ ধৰিয়ে তাই কৰিব পাব লাগিব, তেতিয়াহে, নহ'লে নহয় আৰু। এয়া চাওকচোন, পূৰা ঝাৰুটো চাওকচোন, তাইতকৈ ডাঙৰ মোৰ সমানেই হ'ব ঝাৰু আৰু। এয়া চাওকচোন, পূৰা একেবাৰে ব্যস্ত আৰু অকল আৰু ঝাৰুৱে মাৰেনে। এই আমাকে মাংস বনাইছে নহয়, গতিকে মছলা খুন্দাত ব্যস্ত একেবাৰে। কি ক'ব, টাঙোনকৈ একেবাৰে খুন্দি দিছে। অকল খুন্দাই নে চায়ো, হাত সোমাই এয়া হৈছে নাই গুড়া। চাওকচোন, এয়া 15 মাহ হৈছেহে। ৰাইজ আশীৰ্বাদ কৰিব, তাইকে মৰম কৰিব। গতিকে আজিলৈ আহোঁ আৰু ভিডিঅ' শ্বৰ্ট ভিডিঅ', গতিকে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। টেনশ্যন নাই আৰু দেই ৰাইজ, মছলা পিছা মানুহ পাই গ'লোঁ, আহি মোৰ 3 গ'ল। বছৰেই হ'ব এতিয়া টেনশ্যন নাই আৰু মোৰ, আজিকালি বনাবলৈ আমাৰ মনেই টেনশ্যন নাযায়। নাই। এয়া চাওকচোন, আজিও আজিলৈ আহোঁ অঁ আৰু দেখা মানুহ হয়নে? বাই বাই।